নমস্কাৰ বন্ধুসকল মই আজি দুটামান কথা ক'ব যাই আছো মানে লাচিত খানা যিটো সংগঠন আছে মানে তাৰে ওপৰত এখেতসকল মানে লাচিত খানা যি দাদাসকলে যিখিনি মানে কি কাম কৰি আছে অসমত হসাকে মানে কি বুলি কম মানব লগা কথা মানে কিয় মানব লগা কথা অসমত ইমানো হেৰি নাই মানে কি ইমান উৎপাত নাই বা ইমান দাদাগিৰি নাই যিমানখিনি বাহিৰত আছে বাহিৰত বুলি ক'লে কৰ্ণাটকত আছে বৰ্তমান কৰ্ণাটকত আছো কৰ্ণাটকৰ লোকেল মানুহখিনি মানে যি হিন্দী বুলি গম পালে আৰু হিন্দী বুলি মানে অলপমান গম পালে মানে যিখিনি ব্যৱহাৰ কৰে যেনুকা দম দিয়ে মানে সিহঁতৰ ভুল হলেও হিন্দী মানুহবিলাকক মানে জোৰজবস্তি কিবা এটা হলো মানে মাৰা পিটা কিবা কানি কৰে বা দম দিব কিবা কাৰণত যদি গাড়ীখন যদি কিবা কাৰণ অলপমান যদি আপুনি খুন্দাইছে নহয় তিতা হলে মানে হেতৰ ভুল হলেও আপুনি পইচা দিবা লাগিব গতে প্যানেল গতে গাড়ীখনত যিমান স্ক্ৰেচ আছে সব পইচা আপুনি দিবা লাগিব এনেকুৱা পৰিস্থিতি সো তেনে ক্ষেত্ৰত লাচিত খানে যিখিনি কাম কৰি আছে ধৰি লওক নিবনুৱা বা অসমীয়া যিখিনি খিলঞ্জীয়া মানুহখিনি কাৰণে যিখিনি মাতি আছে মানে বহুত মানে ভাল কাম কৰি আছে আৰু মানে বহুতৰে শুনা পাইছো মই কিছু মানে বিতৰ্ক কৰে লাচিত খানাৰ ওপৰত এনেকুৱা অমুক অসমত অমুক কিবা কানি মানে বহুত কিবা কানি কথা বিতৰ্ক কোনে শুনি পাই আছো আৰু লাচিত খানা আজিলৈকে দেখা নাই বা হেৰি কৰা নাই বা কাকো চিনিও নাপাও দাদাহঁতক কিন্তু যেহেতু মোবাইলত চাই আছো বা ভিডিও চাই আছো ফেসবুকত চাই আছো তো যিখিনি কৰি আছে নহয় মানে অসমৰ কাৰণে বা অসমৰ হেৰিটোৰ কাৰণে বহুত ভাল কাম কৰি আছে মানে ধন্যবাদ ক'ব গলে কাৰণ আমি সিহঁতে কোনো বা অসমীয়া বা মুছলিম বা নেপালী কোনো মানে কি এটা জাতি বা কিবা কাৰণে লগা নাই অকল অসমক লৈ কিনে অসমীয়াক লৈ কিনে যিখিনি খিলঞ্জীয়া অসমীয়া সিহঁতক লৈ কিনে কৰি আছে তো এইটো ভাল কথা ভাল লাগিছে ভিডিওবিলাক চাই থাকো ভাল লাগে ভিডিও কথা সিহঁত চাই কিনে ধৰি লয় দুদিন মান আগত এটা মেনেজাৰৰ পোষ্ট হেৰি লৈ কিনে পোষ্টক লৈ কিনে এটা ভিডিও পাইছিলো তাৰে আগত অসমীয়াৰ হেৰিক লৈ মানে যিখিনি কৰি আছে বহুত মানে ভাল কাম কৰিছে কিন্তু মানে ভিডিওটো কিয় বনালো যিবিলাকে লাচিত খানৰ ওপৰত বা লাচিতৰ হেৰিৰ ওপৰত এই খানাৰ সেই দাদাকেজনৰ ওপৰত মানে মাজতে শুনা পাইছিলো লাচিত খানাৰ কৈদান কি দাদা এটা নাম নাজানো কোন কি মানে বহুত কিবা কানি কৈ আছিল অমুকৰ দাদাগিৰি নচলিব অমুকৰ বেছি হেৰি হৈছে তো সেইবোৰ মানুহক কৈছো আপোনালোক মুছলিম হওক বঙালী হওক জুনি হওক আপোনালোকৰো বহুত মানুহ বেংগলৰত আছে মই বহুত দেখা পাইছো ইয়াত বেংগলৰত বহুত সিকিউৰিটি কাম কৰে আমাৰ অসমৰ মানুহ সব বেংগলী হওক বা আপোনাৰ এই ধৰি লওক যিকোনো মুছলিম হওক মিয়া হওক যি হওক নেপালী হওক বহুত আছে তো সিহঁতক যদি আপোনালোকে চিনি পায় বা আপোনাৰো কোনোবা দাদা ভাইটি আছে ভণ্টিও বাদ দিয়ক ভণ্টিও আছে ছোৱালীও বহুত আছে বেংগলৰ কাম কৰি কিনে তো ভাইবোৰো সিহঁতক সুধি চাব যদি আপোনাৰ গাঁৱৰ বা কোনোবা লগৰ চগৰ আছে সিহঁতক সুধি চাব কৰ্ণাটকৰ লোকেল মানুহখিলাৰ কেনেকুৱা কি ব্যৱহাৰ সো তেনে এই ক্ষেত্ৰটোত কৰ্ণাটকৰ এইখিনি ক্ষেত্ৰটোত আমাৰ অসমৰ লাচিত খানে যিখিনি কাম কৰি আছে ন বহুত গুণে মানে সগুণে ওপৰত ভাল কাম কৰি আছে আৰু এই মাজতে দুটামান ভিডিও পাইছিলো যি নেকি আমাৰ অসমীয়া ভাষাটো লিখবই লাগিব এটোৰ ওপৰত মই 100 মানে কি বুলি 100% একদম সঁচা কাম কৰি আছে মই ফুল সাপোর্ট কৰো মই এটো লাচিত খানৰ ওপৰত যেটো পোষ্টাৰৰ নামত অসমীয়া ভাষাৰ নামত যেটো কাম কৰি আছে ফুল সাপোর্ট কৰো কিয় সাপোর্ট কৰো মই আপোনালোকক ইয়াতে দেখাইছো ইয়াতে বাহিৰৰ বিহাৰী আছে তাৰপিছত আপোনাৰ ইয়াৰে আনকি লোকেল ভাষা জানে এই ভাষা গুটে শুদ্ধকে জানে তেলেগু তামিল বেছি দূৰ নহয় তামিলনাডু বেছি দূৰ নহয় কৰ্ণাটকতকে ওচৰতে তামিল মানুহ কৰ্ণাটকত বিজনেছ কৰিলে কৰ্ণাটক ভাষাত সাইনবোৰ্ড লগায় তেলেগু মানুহ ইয়াতে কৰ্ণাটকত বিজনেছ কৰি আছে যিকোনো কফি শ্বপ হওক বা হোটেল হওক বা মোবাইল শ্বপ হওক বা আপোনাৰ শ্বৰুম হওক টিভিএছ শ্বৰুম কিবা যিকোনো শ্বৰুম বা কিবা হওক ফাৰ্ষ্ট কৰ্ণাটকৰ কানাডা ভাষা তাৰ পিছত ইংলিছ হওক বা কিবা নিজা যি আছে কিন্তু ফাৰ্ষ্ট কানাডা ভাষা সব পোষ্টাৰতে আপোনালোকে দেখা পাবই সো এটো ক্ষেত্ৰতো লাচিত খানে যিখিনি কাম কৰি আছে কিন্তু এক মানে ক'বক লাগি একদম হেই নাই আৰু সীমাই নাই মানে ইমান মানে কি কম ভিডিওগিলা চালি মাজতে গৰ্বি মানে কি বুলি কম আৰু মানে একদম মানে এনেকুৱা হেৰি হৈ গৈছো মানে মই বহুত ভাল কাম কৰি আছে ইয়াতে হিন্দী বুলি ক'লে যিখিনি মানে যি কষ্টত কাম কৰিব লগা আছে বাহিৰত যিখিনি দুখ
সেই হিচাপত অসমত লাচিত সেনাই বহুত ভাল কাম কৰি আছে তো দাদাসকলক বহুত বহুত মানে ধন্যবাদ দিছোঁ অসমীয়া ভাষাটো লৈ কিনে যে ইমান হেৰি কৰিছে বা অসমীয়া পোষ্টাৰ লগাবই লাগিব বাধ্যতামূলক তাৰে উদাহৰণো এটা দিছোঁ যিবিলাকে হাল্লা কৰি আছে অমুক তমুক কিবা কানি বেংগলী অমুক তমুক বেংগলী ছোৱালী কিবা এই মাজতে সেইবিলাকো পাইছিলোঁ তো সেইবিলাকো মই এটা জাষ্ট উদাহৰণ দিছোঁ কৰ্ণাটকত চাই ল'ব একবাৰ লাগে মোৰ ভিডিঅ'টো চালে গম পাব দুটামান ভিডিঅ' দিম সৰু ক্লিপ দিম ভিডিঅ'ৰ মাজতে বা ভিডিঅ'ৰ লাষ্টত মই দুটা ক্লিপ দিম চাব আগত কৰ্ণাটক ভাষা আছে তাৰ পিছত যি পাৰ্চনেল ভাষা বা কিবা কানি যি আছে চব হেৰি আছে তো এনেই বস্তুবিলাক হেৰিবিলাক নাজানি বা আমাৰ অসমত থাকি অসমীয়া দমখিনি মানে কি বেলেগ বাহিৰা মানুহ বেলেগ দম দিব হেৰি কৰিব এইটো নচলিব এইটো মই ছাপোৰ্ট কৰোঁ লাচিত খানাক মই লাচিত খানাক কিবা কাৰণে পাৰ্চনেলি মই কিবা চিনি নাপাওঁ হেৰি নাপাওঁ বা কিবা নাজানো বা মই কি একো হেৰি নাই মই সিহঁতৰ মানে কি গুণ গাম যিটো সঁচা সেইটো কথা কৈছোঁ যিটো বস্তু মানে হৈ আছে সেইটোৰে মানে মই সঁচা কথা কাৰণ কৰ্ণাটকত আছোঁ কৰ্ণাটকৰ পৰিস্থিতি মই বুজি পাওঁ বা গম পাইছোঁ সেনেকুৱা পৰিস্থিতিত চলি আছোঁ বৰ্তমান চ' এই ক্ষেত্ৰত অসমত যিখিনি কৰি আছে লাচিত খানাই বহুত ভাল কাম কৰি আছে আৰু এই ভিডিঅ'টোত এইখিনি চাই যদি মই কিবা যদি মই ফাল্টু কৈছোঁ বা কিবা বেলেগ বেয়াকৈ কৈছোঁ অলপ ভালকৈ চাই ল'ব ভিডিঅ'টো যদি বেয়াকৈ কৈছোঁ মোক ক্ষমা কৰি দিব মই কাকো পাৰ্চনেলি বা কাৰো হেৰিত মই একো কোৱা নাই মই জাষ্ট যিটো হৈ আছে মানে কৰ্ণাটকত যিখিনি পৰিস্থিতি বা যিটো হেৰি লোকেল মানুহবিলাকৰ বা হেৰিৰ বাহিৰা মানুহবিলাকক যেনেকুৱা কৰে বা ভাষাটোক লৈ কিনে যেনেকুৱা পৰিস্থিতি সেই হিচাপত অসমত যিখিনি কৰি আছে লাচিত খানাই তো বহুত ভাল কাম কৰি আছে